নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিত আপোনালোকে চাই আছে জ্ঞান বিকাশ। বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ 10টা প্ৰশ্ন উত্তৰ, যিকেইটা আপোনালোকৰ আহি থকা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে খুব গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা অন্তলৈকে চাই যাব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু উত্তৰসমূহ যদি জানে তেনেহ'লে ভিডিঅ'টো প'ষ্ট কৰি কমেণ্ট কৰিবলৈ চেষ্টা কৰিব। আৰু সকলোকে জনাই থওঁ, মোৰ চেনেলত আজিৰ পৰা প্ৰতিদিনে আপোনালোকৰ প্ৰতিদিনৰ কাৰেণ্ট এফেয়াৰ্ছৰ 10টা প্ৰশ্ন উত্তৰ আগবঢ়োৱা হ'ব, যিকেইটা আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা ন'টিফিকেশ্যন বেলটো অল কৰি ৰাখিব, যাতে আপোনালোকে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া প্ৰথমতে পাবলৈ সক্ষম হয়। আৰু এই ভিডিঅ'সমূহ আপোনালোকৰ প্ৰতিটো কম্পিটিটিভ এক্সামত খুব গুৰুত্বপূৰ্ণ হ'ব। আহক গতিকে আমি আজিৰ ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, অসম আৰক্ষীৰ মহাপৰিদৰ্শকৰ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা কোন? হিমা দাস, লাভলীনা বুঢ়াগোহাঁই, ভায়লেট বৰুৱা, ওপৰৰ সকলো ভুল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ভায়লেট বৰুৱা। ভায়লেট বৰুৱাই শেহতীয়াকৈ অসম আৰক্ষীৰ মহাপৰিদৰ্শকৰ পদত অধিষ্ঠিত হৈছে, আৰু তেওঁৱেই হৈছে এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা। আহক পিছৰ প্ৰশ্নটোলৈ আগবঢ়ো। পিছৰ প্ৰশ্নটো হৈছে, শেহতীয়াকৈ 2022 বৰ্ষৰ লোহৰী উৎসৱ কোন ৰাজ্যত পালন কৰা হৈছিল? অসম, পঞ্জাৱ, মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ অপশ্যনত থকা পঞ্জাৱ। শেহতীয়াকৈ পঞ্জাৱত 2022 বৰ্ষৰ লোহৰী উৎসৱ পালন কৰা হৈছিল। আহক পিছৰ প্ৰশ্নলৈ আগবঢ়ো। পিছৰ প্ৰশ্নটো হৈছে, শেহতীয়াকৈ ইছৰোৰ নতুন অধ্যক্ষ হিচাপে কাক নিয়োগ কৰা হৈছে? এছ সোমনাথ, আৰ ৰঞ্জিত, কে শিৱান, ৰাজেশ কুমাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এছ সোমনাথ। শেহতীয়াকৈ ইছৰোৰ নতুন অধ্যক্ষ হিচাপে এছ সোমনাথক নিয়োগ কৰা হৈছে। আৰু ইছৰোৰ ফুল ফৰ্মটো আপোনালোকে মনত ৰাখি থ'ব। ইয়াৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ইয়াৰ যি নতুন অধ্যক্ষ, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব। ইয়াৰ অধ্যক্ষ কোন বুলি সুধিব পাৰে আপোনালোকৰ প্ৰশ্নবোৰ, গতিকে আপোনালোকে মনত ৰাখি থ'ব ইছৰোৰ নতুন অধ্যক্ষজন হৈছে এছ সোমনাথ। আহক পিছৰ প্ৰশ্নটোলৈ আগবঢ়ো। পিছৰ প্ৰশ্নটো হৈছে, দক্ষিণ কোৰিয়াৰ পস্কো নামৰ কোম্পানীটোৱে ভাৰতৰ কোনখন ৰাজ্যত তীখা কাৰখানা স্থাপন কৰাৰ লক্ষ্যৰে আদানী গোটৰ সৈতে চুক্তি কৰিছে? অসম, মহাৰাষ্ট্ৰ, হাৰিয়ানা, গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে, যিটো ঘ অপশ্যনত আছে, গুজৰাট। শেহতীয়াকৈ পস্কো নামৰ দক্ষিণ কোৰিয়াৰ কোম্পানীটোৱে ভাৰতৰ গুজৰাট ৰাজ্যখনত তীখা কাৰখানা স্থাপন কৰাৰ লক্ষ্যৰে আদানী গোটৰ সৈতে চুক্তি কৰিছে। আহক পিছৰ প্ৰশ্নটোলৈ আগবঢ়ো। পিছৰ প্ৰশ্নটো হৈছে, কাজাখস্তানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শেহতীয়াকৈ কোন নিযুক্ত হৈছে? আলী খান স্মাইলভ, হামিদ কৰচাই, আব্দুল মতিন, মহম্মদ চুলতান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক অপশ্যনত থকা আলী খান স্মাইলভ। আলী খান স্মাইলভ শেহতীয়াকৈ কাজাখস্তানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত হৈছে। পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো। পিছৰ প্ৰশ্নটো হৈছে, কোনখন ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰাৰ্থীৰ আবেদনৰ অধিকতম বয়স 32ৰ পৰা 38লৈ বৃদ্ধি কৰিছে? উৰিষ্যা, বিহাৰ, অসম, পঞ্জাৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উৰিষ্যা। উৰিষ্যা চৰকাৰে শেহতীয়াকৈ সেই ৰাজ্যখনৰ চাকৰি প্ৰত্যাশী যি চৰকাৰী চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকল, তেওঁলোকৰ আবেদনৰ অধিকতম বয়স 32 বছৰৰ পৰা 38 বছৰলৈ বৃদ্ধি কৰিছে। অৰ্থাৎ তেওঁলোকে 38 বছৰ বয়সলৈকে যিকোনো চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। আহক এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো। শেহতীয়াকৈ কোনখন ৰাজ্যত ভাৰতৰ সকলোতকৈ পুৰণি ভালুক গোলাবোৰ মৃত্যু হৈছে? উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ, হিমাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত শেহতীয়াকৈ গোলাবু নামৰ ভাৰতৰ সকলোতকৈ পুৰণি ভালুকটোৰ মৃত্যু হোৱা বুলি জনা গৈছে। আহক এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়ো। পৰৱৰ্তী প্ৰশ্নটো হৈছে, আমেৰিকাৰ কোনজন ব্যক্তিৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ সফলভাৱে সংস্থাপিত কৰা হৈছে? কেথৰিন পিটাৰ্ছ, ডেভিড বেনেট, মাইলছন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে, যিটো গ অপশ্যনত আছে, ডেভিড বেনেট। শেহতীয়াকৈ আমেৰিকাৰ ডেভিড বেনেট নামৰ ব্যক্তিগৰাকীৰ দেহত গাহৰি হৃদযন্ত্ৰ সফলভাৱে সম্পন্ন কৰা হৈছে। আহক আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো। পিছৰ প্ৰশ্নটো হৈছে, ইণ্ডিয়ান ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট 2021 অনুসৰি ভাৰতৰ কোনখন ৰাজ্যত মাটিকালি হিচাপত সৰ্বাধিক বনাঞ্চল আছে? মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক অপশ্যনত থকা মধ্যপ্ৰদেশ। শেহতীয়াকৈ প্ৰতিবেদন দাখিল কৰা ইণ্ডিয়ান ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট 2021 অনুসৰি ভাৰতৰ মধ্যপ্ৰদেশ নামৰ ৰাজ্যখনতে সৰ্বাধিক বনাঞ্চল আছে বুলি জানিব পৰা গৈছে। আহক এতিয়া আমি পৰৱৰ্তী তথা অন্তিম প্ৰশ্নটোলৈ আগবাঢ়ো। অন্তিম প্ৰশ্নটো হৈছে, PWF জুনিয়ৰ ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা ছাটলাৰ কোন? PV সিন্ধু, চাইনা নেহৱাল, তছনিম মিৰ, জ্বালা গুট্ৰা। শেহতীয়াকৈ PWFে তেওঁলোকৰ অনূৰ্ধ্ব 19 বছৰ অনুৰ্ধৰ যি ৰেংকিং, সেই ৰেংকিং প্ৰকাশ কৰিছিলে। সেই ৰেংকিঙৰ
শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় ছাটলাৰ তছনিম মিৰ আৰু তেওঁ এই শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে। আপোনালোকৰ বাবে আজিৰ যি মূল ভিডিঅ'টো আছিলে ইমানতে অন্ত পৰিছে। তথা আপোনালোকৰ বাবে এটা এক্সাৰচাইজ প্ৰশ্ন দিয়া হৈছে। প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু পৰৱৰ্তী ভিডিঅ' যিটো কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আহিব সেই ভিডিঅ'টোত আপোনালোকক সেই প্ৰশ্নটোৰ উত্তৰটো মই জনাই দিম। আৰু তাৰ আগতে আপোনালোকক জনাই থওঁ ভিডিঅ'টো প্ৰথমৰ পৰা অন্তলৈকে চাই যোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, লাইক কৰি কমেণ্ট কৰি জনাব। আহক আমি প্ৰশ্নটো চাই লওঁ। প্ৰশ্নটো আছে IPL ক্ৰিকেটৰ খিতাপ প্ৰযোজনাৰ দায়িত্ব নতুনকৈ কোনটো কোম্পানীৰ হাতত অৰ্পণ কৰা হৈছে? ভিভ', DLF, পেপচি, টাটা। শুদ্ধ উত্তৰটো যদি আপোনালোকে জানে তেনেহ'লে তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনোৱাৰ লগতে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি জনাব কেনে আছিল আৰু নিজৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সকলোৰে দিনটো শুভ হওক, এই কামনাৰে সকলোকে ধন্যবাদ।